নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম। আজি মই যাবলৈ ওলাইছোঁ বস্ত্ৰনগৰী শুৱালকুছিলৈ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই শুৱালকুছি যাব লগা কাৰণটো মানে মোৰ যদি আগৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে তেতিয়া গম পাব মোৰ ঘৰত তাঁতশালৰ হেৰি আছে। সেই তাঁতশালৰ কাপোৰৰ ডিজাইন কাটিবলৈ শুৱালকুছিলৈ যাবলৈ ওলাইছোঁ। শুৱালকুছিৰ বংঘৰত মই ডিজাইন কাটিব দিওঁ, তালৈকে যাবলৈ ওলাইছোঁ। আপোনালোকে যদি ভাবিছে কোনোবাই তাঁতশাল পাতিম বুলি আৰু আপোনালোকে হয়তো নাজানে ক'ত তাঁতশালৰ কাপোৰৰ ডিজাইনবিলাক কাটা হয়, তেতিয়াহ'লে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। মই দেখাবলৈ চেষ্টা কৰিম শুৱালকুছিৰ বংঘৰত ক'ত আপোনালোকে কাপোৰৰ ডিজাইনবিলাক কাটিব পাৰিব। বলক
এয়া আমি আহি পালোহি শিঙি ডেছক্ৰিপশ্যনত আপোনালোকক দোকানৰ নাম আৰু ফোন নম্বৰ দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰিব পাৰিব এয়া হৈছে শুৱালকুছি মৎস্য উদ্যান আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে আজিলৈকে যিসকল লোকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰে যেন থেংক ইউ